নমস্কাৰ আপোনালোকক আমাৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে বুট দাইলৰ পপ। চাই থাকিব কেনেকৈ বনাওঁ, অতি সহজ পদ্ধতিৰে বনাই দেখাম। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক আৰম্ভ কৰোঁ আমি ভিডিঅ'টো। প্ৰথমতে আমাক লাগিব অলপমান ময়দা ডোটো বনাবৰ কাৰণে। তাৰপিছত লাগিব বুটৰ দাইল, এইখিনি আমি তিয়াই থৈছোঁ, ৰাতি তিয়াই থৈছিলোঁ, এতিয়া টুকি ল'লোঁ। তাৰপিছত লাগিব অলপ ৰিফাইন, ময়দাখিনি খচিবৰ কাৰণে। এইখিনি বুট দাইলৰ মছলাখিনি বনাবৰ কাৰণে আমি মছলা লৈছোঁ। প্ৰথমতে পিঁয়াজ কাটি লৈছোঁ এটা মিহি কৰি, অলপমান ৰং গুড়ি লৈছোঁ, অলপমান জিৰা পাউডাৰ, মিট মছলা লৈছোঁ, আৰু এইটো আদা নহৰু পেষ্ট অকণমান লৈছোঁ, আৰু নিমখ লৈছোঁ, হালধি লৈছোঁ। আহক এতিয়া আপোনালোকক আমি বনাই দেখাম। এতিয়া আমি ময়দাখিনি বাতিটোত লৈ লৈছোঁ, তাত অলপমান নিমখ দিছোঁ আৰু ভালদৰে মিলাই লৈছোঁ। এতিয়া তাত আমি অলপ ৰিফাইন দিম। তাৰপিছত ৰিফাইনখিনি ময়দাৰ লগত ভালকৈ মিহলাই খচি ল'ম। ভালদৰে অলপ মোহাৰি ল'ব লাগে ৰিফাইনখিনি ময়দাৰ লগত। যেতিয়া এটা গোলৰ নিচিনা হৈ যাব, লাডুৰ নিচিনা হৈ যাব, তেতিয়া তাত আমি পানী দি আকৌ পুনৰ খচিব পাৰিম। ভালদৰে মঠি ল'ব। এতিয়া আমাৰ ময়দাখিনি ভালদৰে খচি হৈ গৈছে। আমি যিমান পানীৰ প্ৰয়োজন অকণমান অকণমানকৈ দি ধুনীয়াকৈ ময়দাখিনি মঠি ল'লোঁ আৰু এটা ডো তৈয়াৰ কৰিলোঁ। ভালদৰে ধুনীয়াকৈ খচি ল'ব। ইয়াৰ ওপৰত এতিয়া আমি অকণমান ৰিফাইন তেল দি মোহাৰি দিম। তেতিয়া থৈ দিলেও লাগি নধৰে আৰু অলপ কোমল হৈ যায়। ভালদৰে মোহাৰি ল'ব আৰু এখন ঢাকনা মাৰি থৈ দিব। ইয়াৰ পিছত আমি বুট দাইলৰ ভাজিখিনি বনাম। তাৰপিছত আমাক ডোখিনিৰ প্ৰয়োজন হ'ব। এতিয়া আমি ডোখিনি থৈ দিম। মিঠাতেলখিনি গৰম হ'ল আৰু তাৰ ওপৰত আমি পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভালদৰে লৰাই ল'ম। পিঁয়াজখিনি ভালদৰে হৈ যোৱাৰ পিছত আমি ইয়াত বুটৰ দাইলখিনি দি দিম। সেয়া আমি বুটৰ দাইলখিনি ভালদৰে দি লৈছোঁ। এতিয়া আমি নিমখ দিয়ালোঁ, তাৰ ওপৰত হালধি দিছোঁ, জলকীয়া গুড়ি দিছোঁ, জোখ অনুসৰি দিব কোনে কিমান খায়। তাৰ ওপৰত দিছোঁ জিৰা পাউডাৰ, তাৰপিছত মিট মছলা অলপ দিছোঁ, গোন্ধটো ভাল ওলায়। তাৰ ওপৰত আৰু অকণমান নিমখ দিলোঁ কম যেন লাগিলে। তাৰপিছত আমি আদা নহৰু যিকণ পেষ্ট বনাইছিলোঁ সেইকণ ওপৰত দি ল'লোঁ। এতিয়া গোটেইখিনি একেলগে মিলাই ল'ম ভালদৰে। বুট দাইলৰ পপ বনাবৰ কাৰণে যিখিনি ভাজিৰ প্ৰয়োজন সেই ভাজিখিনি হৈ গৈছে। এতিয়া আমি ইয়াক নমাই ল'ম আৰু অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। এতিয়া আমি সৰু গোলা কৰি ধুনীয়াকৈ বেলি লৈছোঁ। সৰুকৈ বেলিলেই হ'ল। তাৰপিছত এইটো আমি সাঁচত দি দিম। আৰু অকণমান বুট দাইলৰ ভাজি তাত ভৰাই ধুনীয়াকৈ জপাই দিম আৰু আমাৰ পপটো ৰেডি। এইটো সাঁচত বনালে দেখিবলৈ খুব ধুনীয়া হয় আৰু খুব কম সময়তে হয়, সহজ বনাবলৈ। এতিয়া আপোনালোকক হাতেৰে কেনেদৰে বনাই দেখুৱাম। হাতেৰে এটা বনাই দেখুৱাম।
কেৰাহী লৈ তাত ৰিফাইন দিছোঁ। ৰিফাইন তেল অলপ সৰহকৈ দিব লাগিব। তেলখিনি গৰম হোৱাৰ পিছত এটা এটা কৰি দি যাম। এটা এটা কৰি আৰু ভাল ধৰণে ভাজি ল'ম। বেছি ৰঙা কৰিব নালাগে, কাৰণ নমাই দিয়াৰ পিছতো কালাৰটো উঠি আহে। এতিয়া আমি এটা এটা কৰি লুটিয়াই দিছোঁ। সেয়া বেছি কালাৰ হ'ব নালাগে, ইমানটো কালাৰ হ'লে নমাই দিব পাৰি। তেলত দি দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি আহিছে। এয়া আমাৰ বুট দাইলৰ পপ হৈ গৈছে। আপোনালোকক দেখুৱাম ভাঙি। বহুত ধুনীয়া হৈছে, একদম ক্ৰিস্পি, খাবলৈও বহুত টেষ্টি হৈছে। আপোনালোকে বনাই চাব আৰু আমাক কমেণ্ট কৰি জনাব।